ঐ ইমান ৰাতি অনলাইন যে এনেই আছোঁ আকৌ থাকিব নাপায় নেকি অনুৰাগৰ লগত বিজি ন তই গম নোপোৱা মোৰ লগত কি হ'ল কি হ'লনো আমাৰ ব্ৰেকআপ হ'ল মই আগতে কৈছিলোঁ সি ভালদৰে নহয় বুলি তই ঠিকেই কৈছিলি এতিয়া মানে সি বেলেগ ছোৱালীক ভাল পায় নেকি নাজানো তাৰ এটা মেছেজৰ আশাত ৰৈ আছোঁ পাগলী হলি তই সি আহিব নাহে যি এবাৰ এৰি যায় সি আৰু ঘূৰি নাহে কেতিয়াও কি হ'ল প্ৰিয়ংকাৰ খবৰ কি তোৰ লগত যি হ'ল মোৰো একেই হ'ল তই কাৰ কাৰণে আছা ইমান ৰাতি মই কাৰো কাৰণে নাই বিকজ উপায় নাই জীৱনত জীয়াই থাকিব লাগিব তুমি ইমান ষ্ট্ৰং ব্ৰেকআপ হোৱাৰ পিছতো আৰু মইতো তোমাকো কৈছোঁ পাহৰি যোৱা আৰু নিজৰ লাইফত আগবাঢ়ি যোৱা নোৱাৰিম মই বহুত ভাল পাওঁ তাক নোৱাৰিম জীয়াই থাকিব কোনোবা এৰি সুখত জীয়াইছে আৰু সেই মানুহজনৰ কাৰণে তুমি নিজকে কষ্ট দি আছা যিয়ে নেকি তোমাৰ কষ্টৰ কোনো মূল্যই বুজি নাপায় নহয় তুমি এইবোৰ পাহৰি আগবাঢ়ি যাব লাগিব আৰু ময়ো আছোঁ নহয় তোমাৰ লগত চেষ্টা কৰিম চেষ্টা নহয় তুমি পাহৰিব লাগিব কথা দিয়া মোক আজিৰ পৰা তাৰ নাম নল'বা আৰু নিজৰ লাইফত ফ'কাছ দিবা প্ৰমিছ মই আগবাঢ়িম নিজৰ লাইফত ডেটছ মাই ফ্ৰেণ্ড এতিয়া শুই যোৱা বহুত ৰাতি হৈছে কালি কথা পাতিম আৰু শুনা মুখত যাতে স্মাইল পাওঁ মৰ্ণিং কল কৰিম মই অ'কে গুড নাইট